টো মেইন হয় আৰু গধূলি চাওক ইয়াতে বহুত মানুহ হয় মানে হাজাৰ হাজাৰ মানুহ হয় গধূলি ইয়াতে আৰু গাইছ এনেকৈ মানে উদত বহি ল'লেও চাব পাৰে তো ডাঙৰকৈ কৰাই চাও গাইছ চাও কি ডাঙৰকৈ কৰা আৰু গাইছ বাপৰে বাপ অক্টোপাছ মাছ আৰু হে গাইছ ৱেলকাম বেক টু মাই ডিউচন আৰু বৰ্তমান আছোঁ মই ক'ত জানে সাগৰৰ পাৰত আছোঁ আৰু সাগৰত আহি যদি আমি গা নুধোঁ তো এইটো হ'বই নোৱাৰে তো সাগৰত আহিলে মানে গা ধুব লাগে মানে এইটো মেইন হয় আৰু গধূলি চাওক ইয়াতে বহুত মানুহ হয় মানে হাজাৰ হাজাৰ মানুহ হয় গধূলি ইয়াতে গাইছ এন্দক দেখছি নে এন্দক একোৱেই নহয় নেকি বাপৰে বাপ কেনেকৈ থাকে চাওকচোন বাপৰে বাপ আমাৰ এইখিনিতে আমাক হিলাই পেলাইছে আৰু সেহেঁতেতো সদায় সেনেকৈ থাকে বাপৰে বাপ চেলুট দেই ভাই সাগৰ বুলি ক'লে মানে কংসটো থাকিবই তো কংসৰ কিমান দাম কৈ আছোঁ গাইছ সুধি লওঁ ৰ'ব কংস সুধিম গাইছ কংসৰ গাইছ দোকানীয়ে নাই কেনেকৈ সুধো গাইছ দে গাইছ দে বাদ দিয়ে আৰু এইবোৰ কিতনে কা হে 200 আৰু বজাইছা ৰ'ব মানে ঘৰত আছে গাইছ নাই নৰদাক আৰু কি কৰিব উপায় নাই গাইছ সাগৰৰ পাৰতো ঘোঁৰা থাকিবই তো সুধিছা ৰ'বচোন কিমান দাম ঐ কিतना है 2 जन का कितना होगा बच्चे या बड़े 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 200 रुपये 100 में नहीं होगा 2 वाला होगा क्यों नहीं भाई राउंड शॉट मिलेगा 200 में भाई दोगे अच्छा से घुमाएंगे फोटो खिंचाएंगे मस्त इज्जत देके छोड़ेंगे আৰু গাইছ এনেকৈ মানে উদত বহি ল'লেও চাব পাৰে তো ঢলং ঢপংকৈ মানে এনেকৈ এক পাক ঘূৰি আহোঁ উদত তো ভাল লাগিছে গাইছ বম লাগিছে উদত উঠিব গাইছ ইয়াতে আহিলে মানে উদত উঠিব লাগে মই এতিয়া ক'ত আছোঁ জানেনে ঠিক এইখিনি জেগাতে জুবিন ব্লগছ মানে আমাৰ অসমৰ জুবিন দা মানে জুবিন ব্লগছে এইখিনি জেগাতে ভিডিঅ' বনাইছিল মনত আছেনে গাইছ যদি চাইছে আপোনালোকে চাব জুবিন দাৰ ব্লগটো তো এইখিনি গল্ডেন ট্ৰী নেকি এনেকুৱা আছে তো এইখিনিতে মই তাৰ ব্লগটো চাই কিনে মানে নিচলে মাছ খাই মানে গাইছ নিচলে মাছ খাব আহিছোঁ তেওঁৰ ব্লগটো চাই কিনে মানে মই নিচলে মাছ খাই আহিছোঁ তো ইয়াৰ দোকান বন্ধ তো আগত দেখি যাওঁ আৰু গাইছ ফাইনেলি আমি নিচলে মাছ পাই গ'লোঁ চব কেক কৰা কি ডাঙৰকৈ কৰাই চাওঁ গাইছ চাওঁ কি ডাঙৰকৈ কৰা আৰু এইবোৰ মাছ বিভিন্ন ধৰণৰ মাছ আছে আৰু এয়া চাওক আমাৰ তাৰেতকৈ বহুত ডাঙৰ গাইছ বাপৰে বাপ বহুত ডাঙৰ আৰু এইটো হাইষ্ট ডাঙৰ এইটো চাওক কি ডাঙৰ নিচলে মাছ আছে গাইছ বাপৰে বাপ পুৰি যায় যদি নিচলে মাছ খাবাই লাগিব মেইন নিচলে মাছ দে গাইছ দে আৰু গাইছ এনেকুৱা আমাৰ হৈছে নিচলে মাছ গাইছ নিচলে মাছ খাব লাগে আৰু গাইছ আপোনালোকে যদি কেতিয়াবা কালি উৰিষ্যা খায় তো মানে এনেকুৱা হোটেল থাকিব পাৰে মানে কি হৈছে এনেকুৱা থাকিলে তো সাগৰৰ পাৰত পূৰা এনেকৈ চাব পাৰে তো ইফালে আছে এইবোৰ হোটেল বেছি দাম নহয় গাইছ মাত্ৰ 1000 একদিনত বোধ হয় 1000 মান ল'ব একদিনত তো মানে সাগৰৰ কাষত থাকিব চেষ্টা কৰিব তেতিয়া মানে এটা বেলেগ মানে লেভেলৰ এনজয় এটা পাব তো ভিতৰৰ ফালে ইমান এটা এনজয় নাপায় তথাপি যদি এনেকুৱা সাগৰৰ পাৰত মানে এনেকৈ হোটেলত থাকিব পাৰে আপোনালোকে গাইছ এইটো অক্টোপাছ মাছ ৰ'ব গাইছ কি বা ফাৰ্ষ্ট টাইম অক্টোপাছ আৰু গাইছ আহি গ'ল নিচলা মাছ আমাৰ চাব পাৰে আৰু লাহে যাই গাইছ বৰষুণো দিব ধৰিলে গাইছ খাব লাগে কৈছোঁ গাইছ কেনেকুৱা গাইছ আহি গ'ল সাগৰৰ পাৰত মস্ত ডাঙৰ বৰষুণ আৰু যাব লাগে সৰু ভিডিঅ' আছিল তো আপোনালোক মানে অলপ টেষ্ট কৰিলোঁ নিচলে মাছ ইয়াৰে নিচলে মাছটো তো গাইছ কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু নেক্সট বাৰ লগ পাম সকলোৱে ভালকৈ ঘূৰি যাম নিজৰ বাই বাই জয় অসম দেই গাইছ নেক্সট বাৰ আকৌ লগ পাইছোঁ